আপোনালোকক লৈ আহিছোঁ লেক মিনিকংকা দেখাবলৈ। এই লেক মিনিকংকাটো আপোনালোকৰ কেনেডা ৰুকিজৰ ছেকেণ্ড লংগেষ্ট লেক এইটো হয়। এইটোৰ দীঘল হ'ল 21 কিলোমিটাৰ আৰু তাৰ দটো প্ৰায় 500 ফুট হয়। এই লেক মিনিকংকাৰ আশে পাশে আজি 10,000 বছৰ আগৰ পৰাই খিলঞ্জীয়া মানুহবোৰ আছিলে এই পাহাৰৰ ওচৰতে। এই পাহাৰটোক মাউণ্টেইন কেস্কেড বুলি কয় আৰু এই লেকটো যিটো আপোনালোকৰ ৰিজাৰ্ভাৰ হয় এটা, আৰু ইয়াৰ পানী আপোনাৰ কেস্কেড ৰিভাৰৰ পৰা আহে। লেক মিনিকংকাটো কেনেডাৰ এলবাৰ্টা প্ৰভিন্সৰ বাম নেশ্যনেল পাৰ্কৰ ভিতৰত পৰে। আৰু ই বাম চহৰৰ পৰা 5 কিলোমিটাৰ দূৰত অৱস্থিত। (1895) চনত কেনেডাৰ কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰথম ডেমটো বনাইছিল। (1912) চনত ইয়াৰ দ্বিতীয় ডেমটো বনোৱা হয়। আৰু 1941 চনত ইয়াৰ তৃতীয় ডেমটো বনাইছিলে। (1888 চনত ইয়াত এটা ছামাৰ ভিলেজ বনোৱা হৈছিলে, যিটো নাম দিয়া হৈছিলে মিনিকংকা লেণ্ডিং। এই ছামাৰ ভিলেজটোতে কাঠৰ লগেদি বনোৱা হৈছিলে এটা হোটেল আৰু এখন ৰেষ্টুৰেণ্ট। আৰু সেই সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াত 2খন জাহাজৰ ব্যৱস্থা কৰিছিলে। এখন জাহাজৰ নাম আছিলে লেডি অফ দ্য লেক আৰু দ্বিতীয়খন জাহাজৰ নাম আছিলে ডটাৰ্ছ অফ দ্য পিক। কিন্তু দুৰ্ভাগ্যবশতঃ বানপানী আহি এই ছামাৰ ভিলেজখন সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যায়। আৰু তেতিয়াৰ পৰাই ইয়াৰ পানীৰ লেভেলটো ওপৰলৈ আহে। আৰু ছামাৰ ভিলেজখন সম্পূৰ্ণৰূপে বৰ্তমানো পানীৰ তলতে আছে। বৰ্তমানো বহুতো স্কুবা ডাইভাৰ আহে পানীৰ তলত থকা এই ভিলেজখন চাবলৈ। এই লেকটোৰ পাৰে পাৰে থকা পাহাৰেদি এটা হাইকিং ট্ৰেইল আছে। এই হাইকিং ট্ৰেইলটোৰ দৈৰ্ঘ্যতা হ'ব 16 কিলোমিটাৰ। এই হাইকিং ট্ৰেইলটো খুবেই বিখ্যাত আৰু হাইকিং ট্ৰেইলটোদি খোজকাঢ়িবলৈ বহুতো টুৰিষ্ট আহে। কিন্তু বৰ্তমান ক'ভিডৰ কাৰণে যথেষ্ট কম টুৰিষ্ট এতিয়া দেখা গৈছে। এই অঞ্চলটোত যথেষ্ট পৰিমাণে বনৰীয়া জীৱ জন্তু পোৱা যায়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ৰে অতি সোনকালে লগ পাম। ধন্যবাদ।